পদূলিমুখৰ নাহৰজোপাৰ তললৈ ৰৈ তোমালৈ সদায় অপেক্ষা কৰিছিলোঁ। ৰাতিপুৱা ৯ বজাৰ লগে লগে তোমাৰ অপেক্ষাত সেই গুলপীয়া ৰঙৰ লেডিজ চাইকেলখন, কলা ৰঙৰ ধুনীয়া বাস্কেটটোৰে য'ত তোমাৰ কিতাপেৰে ভৰি থকা বেগটো লৈ এটি মৰম লগা হাঁহিৰে স্কুললৈ বগা ৰঙা নীলা পাৰি দিয়া চাদৰখন পিন্ধি আহিবা বুলি। তোমাক দেখাৰ লগে লগে এটি অজান অনুভূতিয়ে মোৰ দেহ মন চুই গৈছিল। মোৰ ফালে এটি ৰাজকীয় চাৱনিৰে মাৰা তোমাৰ আকুলতাৰে ভৰা সেই মিচিকীয়া হাঁহি বিচাৰি ফুৰিছিলোঁ তোমাৰ অম্লান ভালপোৱাৰ ঠিকনা। তোমাৰ সান্নিধ্যৰ কল্পনাত বিভোৰ হৈ নিশা গভীৰলৈ সদায় সাৰে আছিলোঁ মই। মোৰ কল্পনাতীত আছিল তোমাৰ অবিহনে যেন পাৰ কৰিব লগা এটি পুৱাৰ পদূলিমুখ। তোমাৰ সেই আজলি ৰূপহী চাৱনিয়ে মৰম লগা সাহিত্যৰ সান্নিধ্য। এটি অস্তিত্ববিহীন কল্পনাৰ অতীতত বিলীন হৈ সেই সপোনবোৰ মৰহি গ'ল। মাথো ৰৈ গ'ল নাহৰজোপাৰ সুগন্ধি সুবাস। কথাবোৰ সপোন সপোন যেন লাগে এতিয়া। কেতিয়াবা মৰি যাবৰ মন যায় জানা। তুমি নুবুজিবা ভগ্ন হৃদয়ৰ ব্যাথা। কিন্তু পাহৰো বুলি জানো পাহৰিব পাৰি সেই অতীতৰ মিঠা স্মৃতিবোৰ? এটি শান্তিৰ নিশ্বাস বিচাৰি পাওঁ তোমাৰ স্মৃতিৰ পাপৰি ৰোমন্থন কৰি।